কাশ্মীৰত অসমৰ সেনা জোৱানৰ অকাল মৃত্যু। কৰ্মৰত অৱস্থাতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে মৰাণৰ সেনা জোৱান মুক্তি চেতিয়াই। ছুটি শেষ কৰি ঘৰৰ পৰা যোৱাৰ 5 দিনৰ পাছতেই উভতি আহিল জোৱানজনৰ নিথৰ দেহ। কাশ্মীৰত কৰ্মৰত ভাৰতীয় সেনাবাহিনীৰ 2য় অসম ৰেজিমেণ্টৰ হাবিলদাৰ মুক্তি চেতিয়াই ছুটি শেষ কৰি যোৱা 24 জানুৱাৰীত ৰাওনা হৈছিল কাশ্মীৰলৈ। ছাব্বিছ জানুৱাৰীত কৰ্তব্যত যোগদান কৰা মুক্তি চেতিয়াই 27 জানুৱাৰীত পুৱা কৰ্তব্যৰত অৱস্থাতে হঠাৎ ঢলি পৰে। সেনাবাহিনীৰ সূত্ৰই পৰিয়ালক অৱগত কৰা অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সেনা জোৱানজনৰ অকাল মৃত্যু হয়। মৰাণৰ তিলৈনগৰ নতুন গাঁও নিবাসী মুক্তি চেতিয়া বিগত 20 বছৰে সেনাবাহিনীত কৰ্মৰত হৈ আছিল আৰু 2টা বছৰৰ পিছতে অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। ঘৰত দীঘলীয়া ছুটি কটাই যোৱা 24 জানুৱাৰীত কৰ্তব্যৰ স্থান কাশ্মীৰলৈ ৰাওনা হৈছিলহে মাত্ৰ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। 5টা দিনৰ পাছতেই ঘূৰি আহিল সেনা জোৱানজনৰ নিথৰ দেহ। আজি পুৱা সেনা জোৱানজনৰ নশ্বৰ দেহ তিলৈনগৰৰ বাসগৃহ পোৱাৰ পাছতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশ। আত্মীয় স্বজন আৰু স্থানীয় লোকে জোৱানজনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত মুক্তি চেতিয়াই পত্নীসহ 8 আৰু 5 বছৰীয়া 2টি পুত্ৰ সন্তান আৰু বহু আত্মীয় স্বজনক এৰি থৈ গৈছে। আমাৰ তিলৈবাৰী নেপালী গাঁৱৰ মুক্তি চেতিয়া তেওঁ হঠাতে এটা খবৰ পালোঁ। তেওঁ এই আমাৰ আছাম ৰেজিমেণ্টৰ আৰ্মী বিভাগত জম্মু কাশ্মীৰত কৰ্মৰত অৱস্থাত তেওঁ হাৰ্টৰ কিবা প্ৰব্লেমত তেওঁ মৃত্যু সাৱটি লয়। তেওঁ আজি ডেড বডি আহি তেওঁ নিজৰ বাসগৃহত পাইছেহি। সকলোৱে মৰ্মান্বিত, দুখ প্ৰকাশ কৰিছোঁ। ঘৰত কোন কোন এৰি থৈ গৈছে? তেওঁৰ ঘৰত এতিয়া বৰ্তমান তেওঁ মিছেছ আৰু 2জন ল'ৰাকেইজন একদম নিচেই সৰু। এজন প্ৰায় 3 বছৰ, এটা ডাঙৰজন 10 বছৰ, সৰুটো 4 বছৰ বয়স হৈছে। কেনেকৈ ঢুকালে? কিবা অসুখ হৈছিলে নে গম পাই? তেওঁ অসুখটো তেনেকৈ গম পোৱা নাই। অসুখটো নাই, তেওঁ হঠাৎ হাৰ্টৰ এটেক বুলিয়ে শুনিছোঁ। এতিয়া বিশেষ সিমানখিনি নাজানো। মুক্তি চেতিয়া কিহত আছিলে? আছাম ৰেজিমেণ্ট। কেতিয়া কি হ'ল ঘটনাটো কওকচোন। তেওঁতো ঘৰৰ পৰা শুকুৰবাৰ দিনাখনি গৈছিলেহে ডিউটিলৈ। তাৰপিছত গৈ সোমবাৰেচোন আমি ডেড বডিয়ে সেই লাষ্ট তেওঁ ডেড হ'ল বুলি শুনিলোঁ। মানে ডিউটি অৱস্থাতে ঢুকাইছে? ডিউটি কি হৈছিলে বুলি শুনিছিলে আপুনি? তাৰপিছত সিহঁতৰ ৰিপৰ্ট মতেতো হাৰ্টৰ প্ৰব্লেম বুলি কৈছে।